আপোনালোকৰ যদি আমাৰ ভিডিঅ'টো চাই ভাল লাগে তেনেহলে আমাৰ ভিডিঅ'বিলাক লাইক কৰিব, সাবস্ক্ৰাইব কৰিব আৰু ওচৰত থকা বেল আইকনটো বজাই আমাৰ নতুন ভিডিঅ'বিলাকৰ নটিফিকেশ্যনবিলাক আপোনালোকে পাই থাকিব। মাইনা তুমি চিপছৰ পেকেটটো ইয়াত কিয় পেলালা? চিপছৰ পেকেটটো ৰাস্তাত পেলাব নালাগিছিল নহয় মাইনা, হয় নে নহয়? আমি কি আমাৰ ৰাস্তা ঘাটবিলাক সদায় কি আমি চাফ চিকুণকৈ ৰাখিব লাগে। চিপছৰ পেকেট বুলি অকল কথা নহয়, আৰু যিবিলাক আমাৰ পেলনীয়া সামগ্ৰী থাকে, ধৰা পলিথিনত ব্যৱহাৰ কৰা যিবিলাক সামগ্ৰী থাকে, যিবিলাক আমি খাই ধৰা আমি এনে য'তে ত'তে ৰাস্তা ঘাটে পেলাই দিওঁ, সেইবিলাক বস্তু আমি ৰাস্তাত পেলাব নালাগে। ক'ত পেলাব লাগে? আমি সেইবিলাক সেই ডাষ্টবিনটো তুমি দেখিছানে? সেই ডাষ্টবিনটোত পেলাব লাগে। আৰু শুনা, মই যেনেকৈ তোমাৰ মা হওঁ নে নহয়? হওঁ ন? সেই ঠিক তেনেকুৱা আমাৰ পৃথিৱীখন আমাৰ কি হয়? মা হয়। আমাৰ মাক আমি সদায় কি কৰিব লাগে? চাফ চিকুণ কৰি ৰাখিব লাগে। লাগে নে নালাগে? লাগে হয় নে? এটা কাম কৰি দিয়া, আহা তুমি চিপছৰ পেকেটটো তোলা, আহা। আৰু তুমি ডাষ্টবিনটো দেখিছা? তুমি চিপছৰ পেকেটটো ডাষ্টবিনত পেলাই দিয়া। গুড গাৰ্ল, আহা। আজিৰ পৰা আৰু তুমি যিকোনো বস্তুৱে হওক কিয় তুমি ৰাস্তা ঘাটে নেপেলাবা, ঠিক আছে? আহক আমি এনেধৰণে আমাৰ নিজৰ ঠাইখিনিৰ লগতে আমাৰ দেশখনক কেনেকৈ পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰাখিব পাৰোঁ তাৰ বাবে আমি গোটেই সহযোগ কৰোঁ। আৰু লগতে যদি আমাৰ ভিডিঅ'বিলাক আপোনালোকৰ ভাল লাগে তেতিয়াহ'লে লাইক কৰিব, সাবস্ক্ৰাইব কৰিব, কমেণ্ট কৰিব আৰু তাৰ ওচৰত থকা টিলিঙাটো বজাই দিব নাপাহৰিব। ধন্যবাদ।